নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি গাহৰিৰ লগত এইটো দপচি লৈছোঁ অলপ। সেইকেইটা বেছি বেছি ল'লে, মোক অকণমান কম দি দিলে। গাহৰিৰ লগত খানাটো খাই দিলোঁ গাইছ। এতিয়া বোলে খৰি বিচাৰিব লাগে। চিখৰটো খাই কেনে খৰি বিচাৰি লওঁ। খৰি কাটিবলৈ বুলি ওলাই আহিছোঁ। এইকেইটা হাত কাটি আছে। মই অকণমান পিছত আহিছোঁ, মোক গালি পাৰিব এতিয়া। তহঁতি ভাং, মই নিম ন অকলে নহয়, মিলাই মেলি নিম। মই অকণমান সৰহকৈ ল'ম বা। বাই বাই গাইছ, খৰিখিনি নি লওঁ। এইটো আমাৰ গৰু। সপ্তাহটোৰ কাৰণে খৰিখিনি গোটাই লৈছোঁ। আজি দেওবাৰ বন্ধ আছে, আকৌ দেওবাৰলৈকে কি দিন আহিলে। কেৰেলাটো খৰি বিচাৰিবলগীয়া হৈছে অ' গাইজ। দেওবাৰ বুলি এনেই থকা নাই, ৰুম চাফা কৰাত লাগিলোঁ। ৰুম চুম চাফা কৰি এতিয়া শাকৰ গুটি অলপ সিঁচি আহোঁগৈ। লাই পুলি ৰুবলৈ গৈ আছোঁ। এতিয়া গুটি লৈ আছে আমাৰ বড়োৱে। কি গুটি লৈছ? এইটো লাই পুলি, মূলা গুটি। হেৰি লগাই গৈ ওচৰত সেই একোখন আনিছিলোঁ যে ফোন লৈ গ'ল জানি এদিন আহিবি দেই। দুইটা লৈ আনোগৈ। গোটেই আনিছোঁ। এইফালে কুকুৰ আনিব গৈ আছোঁ আমি। ইয়াক চেনেলটো ছাবস্ক্ৰাইব কৰা কৰি লাইক কৰিবা, কমেণ্ট কৰিবা। কিবা এটা ভাল দেখিলে দেওবাৰ বুলি শান্তি নাই আৰু। ইটোৰ পিছত সেইটো কাম। শান্তি দিও নাপাঙে বাৰু। দেওবাৰ আমাৰ খৰি ফালিবলগীয়া হয়। শাক পাচলি কিবা কিবি এখন খুচুং মুচুং কাচাং কৰোঁকৈ সময় গুচি যায়। আকৌ সোমবাৰ ডিউটি যাবলগীয়া হয়। কি এইখন জিন্দগী। এটা কথা, আমাৰ মালিকে কুকুৰ পুহিছিলে, এতিয়া চব বিক্ৰী কৰিলে কুকুৰ। বাৰীখন ইমান হাবিৰ মাজত বনাইছে হয়। কথা পাতোতে পাতোতে বাৰীখন পাৰ হৈ গুচি গ'লোগৈ। মই ঘূৰি আহিছোঁ এতিয়া। লাই গুটি সিঁচিম আৰু এতিয়া। কি গুটি আনিছোঁ? বডি গুটিহে আছে। কি আছে? বেঙেনা আছে, ৰঙালাও আছে, বিলাহী আছে, বডি আছে, কেৰেলা আছে, ভেন্দি আছে, ঢেৰ গুটি আছে। এইটো আমাৰ কোৰ মাৰি আছে। কেৰেলাত খেতি কৰি খাবলগীয়া হৈছে। বেঙেনা খেতি, কেৰেলা খেতি কৰিছোঁ কেৰেলাত। এইটো কেৰেলা গুটি দিছোঁ। বহুত কষ্ট কৰিলোঁ দেই আজি দেওবাৰ। এইখন ৰ'দত কোৰ মাৰি থাকিলে মানে ঘৰত চিনিয়ে নাপাব। আমাৰ এইজন ধুনৰ লগত কথা পাতিছে। यही नहीं अभी और सुनिए। গুটি চুটি দি ৰেডি হ'ল। গুটি চুটি দি ৰেডি হ'ল। ভিডিঅ' বনোৱা ইমান এক্সপিৰিয়েঞ্চ নাই, হ'লেও বনাবলৈ চেষ্টা কৰিলোঁ। কেনেকুৱা হৈছে জনাব, যদি ভুল হৈছে শুধৰাই দিব। নতুনকৈ আহিছোঁ ইউটিউবত। এতিয়া কোৰখন দি থৈ আহোঁগৈ। এতিয়া কোৰখন দি আহোঁগৈ। কোৰখন দি ৰুমত যাম। ৰুমত গৈ অলপ ৰেষ্ট কৰিব লাগিব। অকণমান ছাপোৰ্ট কৰিব। নতুনকৈ ইউটিউবত আহিছোঁ। নতুন কোনোবাই চালে মানে ছাবস্ক্ৰাইব এটা মাৰি থৈ যাব, এটা লাইক মাৰিব। এতিয়া আগলৈ আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাম। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। অন্য এটা ভিডিঅ' সৈতে আকৌ লগ পাম। জয় অসম। এতিয়া